আহকচোন আজিৰ থালিখনত কিনো আছিল দুপৰীয়া গৰমৰ দিনত খাব পৰা এখন সুন্দৰ থালি। এইফালে মই কলফুল ভাজিছিলোঁ, কলফুলৰ ভাজি। এয়া হৈছে মচুৰ দাইলেৰে কচু টেঙা বনাইছিলোঁ। এয়া শুকানকৈ আলু ভাজি লৈছিলোঁ। ফ্ৰাই আছিলে, মাছ এপিচ ফ্ৰাই কৰি লৈছিলোঁ। লগতে আছে নেমু টেঙা। আজি মই স্পেচিয়েলি বনাইছিলোঁ চজিনাৰ পাতেৰে মচুৰ দাইল। এনেকুৱা আপোনালোকে খাই চাবচোন, গৰমৰ দিনত কি ধুনীয়া লাগে খাই। আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুন নতুন ৰেচিপি চাব বিচাৰিছোঁ যদি প্লিজ কমেণ্ট কৰি জনাব। বাই বাই।